নিদিওঁ বুলি কৈছোঁ নহয়, নিদিওঁ। যেতিয়ালৈকে তাইৰ দেহটোত মই বগা কাপোৰ এখন দি থাকিব নোৱাৰোঁ তেতিয়ালৈকে মৃতদেহটো মই বিচনাৰ পৰা পৰি যাবলৈ নিদিওঁ। নিদিওঁ নিদিওঁ বুলি কৈছোঁ নহয়, নিদিওঁ। মই এই মৃতদেহটো কেতিয়াও মই বিচনাৰ পৰা নমাই নিদিওঁ। কি বুলি ভাবিছ হা? মৃতদেহ এটাৰ ওপৰত বগা কাপোৰ এখন দিব লাগে বুলি তহঁতে নেজান? গৈছে গৈছে আনিবলৈ। এটা পইচা দি পঠাই দিছোঁ মই। বগা কাপোৰ আনিবলৈ গৈছে। মই আপোনাৰ গাড়ীৰ ড্ৰাইভাৰ। মই আপোনাৰ ভনীয়েকৰ ডেড বডিটো লৈ যাবলৈ আহিছোঁ। মোৰ গাড়ীখন সেইখিনিতে ৰখি আছে। বহি লওকচোন। আহক বহি ল'ব। আহকচোন আহক। উন্নতি, প্ৰগতি, ভ্ৰষ্টাচাৰহীনতা, শান্তি, এইবোৰ ডাঙৰ ডাঙৰ শব্দ। এই শব্দবোৰ সেইদিনা মোৰ ঘৰত MLAৰ মুখত আখৈ ফুটা দি ফুটি উঠিছিল। মোৰ ভণ্টিক তাইৰ ডিউটিত সাহসিকতা দেখি MLAজনে প্ৰশংসাত পঞ্চমুখ হৈ উঠিছিল। নাই, মই তাইৰ ওচৰলৈ যাওঁ। তাইৰ ওচৰলৈ যাওঁ মই। চাবই লাগিব। ৰ'বচোন, ৰ'ব কৈছোঁ নহয়। ৰ'ব। আপোনাক মই বাৰে বাৰে কৈছোঁ, এনেকুৱা বিপদত উত্তেজিত নহ'ব। আহকচোন আহক। আহক বহি ল'ব। আহক। তাইৰ বহুত সপোন আছিল, বহুত আশা তাই পুহি ৰাখিছিল। বহুত আশা পুহি ৰাখিছিল তাই। বহুত আশা। তাইৰ লগত আচলতে হৈছিল কি বাৰু? আজিৰ পৰা 6 মাহমানৰ আগৰ কথা। মেঘালী কোঁৱৰ আছিল তাইৰ নাম। চাব ইন্সপেক্টৰ মেঘালী কোঁৱৰ। সৰুৰে পৰাই পঢ়াত মেধাৱী। মোৰ ভনীজনীয়ে চাকৰি পায় ইটোৰ পিছত সিটোকৈ অপৰাধীক ধৰি সিহঁতৰ শান্তি নোহোৱা কৰি পেলালে। এইখন চহৰৰ ড্ৰাগছ মাফিয়া, নকল সোণ বেপাৰী, নকল টকা বেপাৰী, নকল মেডিচিন বেপাৰী, এইবোৰৰ বৃহৎ বৃহৎ গেংবিলাকক ধৰি মিডিয়াৰ আগত তাই ভাইৰেল হৈ পৰিল। লাহে লাহে গেংবোৰৰ লগত জড়িত ৰাজনৈতিক নেতা কিছুমানে তাইক বেয়া পাবলৈ ল'লে। কিন্তু তাই কাকো খাতিৰ নকৰিলে। সেইদিনা দেওবাৰ, নিশা 9 বাজিছে। তাই হঠাৎ গাড়ীৰ চাবিটোলৈ ক'লে যে SP চাহাবে মাতিছে, সোনকালে যাব লাগে। 1 ঘণ্টা হ'ল অহা নাই। 2 ঘণ্টা হ'ল অহা নাই। এটা ফোন কলো নাই। 11:30 মান বজাত তাইৰ কল আহিল আৰু ক'লে, দাদা ইহঁতে মোক মাৰি পেলাব। উৎপাতকৈ এই কথাটো কওঁতেই তাইৰ মোবাইলটো কাট খাই গ'ল। মই কল বেক কৰিলোঁ, ৰিচিভ কৰিলে, কিন্তু মাত বোল একো নাই। তাইৰ নম্বৰটো টেক কৰি মই তাইৰ সেই নম্বৰটো অনুসৰণ কৰি জাগিৰ ৰোডৰ ওচৰৰ আমনিঘাটৰ এখন জয়াল ঠাইত ৰাস্তাৰ দাঁতিত গাড়ীখন উদ্ধাৰ কৰিলোঁ। দৌৰি গৈ দেখোঁ আক্সিডেণ্টত তাই তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে। ভণ্টি বুলি দৌৰি তাইক ধৰিবলৈ যাওঁতেই কোনোবাই পিছফালৰ পৰা মোক প্ৰচণ্ডকৈ বহুত কঠোৰ কিবা আঘাত কৰিলে। চকুৰে মই একো দেখা নাই। কোনোবাই যেন মোক চুচুৰাই টানি নি দূৰত জংঘলত পেলাই দিলে।
পেটত বুকুত মূৰত টঙনিয়াই মাৰি আছে কাতৰ চিঞৰ এটা মাৰি ভণ্টি ভণ্টি মই উঠিব নোৱাৰিলো মোৰ চকুৰ আগতে সিহঁতে তাইক শান্তি ভাষণ প্ৰগতি ভ্ৰষ্টাচাৰহীনতা